Good afternoon, viewers. Welcome back to my YouTube channel Jaman for You. ওলাই গ'ল মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ নিৰ্দেশনা মাত্ৰ 3টা বিষয়ৰ পৰীক্ষা 1 পৰা 15 আগষ্টৰ ভিতৰত হ'ব পৰীক্ষা আৰু ফলাফল ঘোষণা কৰা হ'ব 5 ছেপ্টেম্বৰৰ ভিতৰত কোভিড-19ৰ বাবে 2021 চনৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা এক অনিশ্চয়তাৰ সন্মুখীন হৈছে। এই অনিশ্চয়তাৰ অৱসান ঘটাই শিক্ষামন্ত্ৰী ডক্টৰ ৰণীশ পেগু ডাঙৰীয়াই ঘোষণা কৰে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ নিৰ্দেশনাৰ কথা। এই ঘোষণা মতে 1 পৰা 15 আগষ্টৰ ভিতৰত হ'ব মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা। এই পৰীক্ষাত মাত্ৰ 3টা বিষয়ৰ পৰীক্ষা হ'ব আৰু এই 3টা বিষয়ৰ ভিতৰত যিটো বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰিব কোনোবাই সেই নম্বৰে প্ৰতিটো বিষয়ত দিয়া হ'ব বুলি শিক্ষামন্ত্ৰী ডক্টৰ ৰণীশ পেগু ঘোষণা অৰ্থাৎ যিকোনো 3টা বিষয় যেনে গণিত বিজ্ঞান ইংৰাজী বিষয়ৰ পৰীক্ষাত যদি কোনো এজন ছাত্ৰ বা ছাত্ৰীয়ে উপস্থিত থাকে আৰু উক্ত পৰীক্ষাত যিটো বিষয়ত সৰ্বোচ্চ নম্বৰ পাব সিমান নম্বৰে বাকি 3টা বিষয়ক সামৰি সকলোকেইটা পেপাৰত দিয়া হ'ব। যিহেতু কোভিড-19ৰ পৰিপ্ৰেক্ষিতত 2021 চনৰ শিক্ষাৰ্থীসকল বাৰুকৈ প্ৰভাৱিত হৈছে বা ক্লাছ পাতি ভালকৈ হ'ব পৰা নাই, সেই পৰিস্থিতিক লক্ষ্য কৰি শিক্ষামন্ত্ৰী ডাঙৰীয়াই জনতা ভৱনত সেৱা উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ স্বাস্থ্য বিভাগৰ বিষয়ববীয়াৰ সৈতে আলোচনাত মিলিত হয়। উক্ত আলোচনাত উপস্থিত থাকে আছু, নিখিল বড়ো ছাত্ৰ সন্থা, অসম সাহিত্য সভা আৰু বড়ো সাহিত্য সভা। ছাত্ৰ-ছাত্ৰীসকল যাতে কোভিড-19ৰ বাবে কোনো শৈক্ষিক দিশত ক্ষতিৰ সন্মুখীন নহয় সেইটো লক্ষ্য কৰি উক্ত পদক্ষেপ লোৱা হৈছে বুলি অনুমান কৰা হৈছে। এতিয়া মই নিয়মীয়া বাৰ্তা বাতৰি কাকতত উক্ত ঘটনাটো কেনেকৈ প্ৰকাশ কৰিছে তাৰ ওপৰত আলোকপাত কৰিব বিচাৰিছোঁ। বাতৰি কাকত মতে 1 পৰা 15 আগষ্টৰ ভিতৰত হ'ব মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা। 1 পৰা 15 আগষ্টৰ ভিতৰত অনুষ্ঠিত হ'ব মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা। কোভিডৰ বাবে মেট্ৰিকত শিক্ষাৰ্থীয়ে 3টা বিষয়ৰ পৰীক্ষাত বহিব লাগিব। এই 3টা বিষয়ৰ পৰীক্ষাত য'তেই সৰ্বোচ্চ নম্বৰ লাভ কৰিব সেই নম্বৰকে পৰীক্ষাত অৱতীৰ্ণ নোহোৱা আন 3টা বিষয়ৰ নম্বৰ হিচাপে গণ্য কৰা হ'ব। উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ নিয়মাৱলী 2 এদিনতে ঘোষণা কৰা হ'ব। এই ঘোষণা শিক্ষামন্ত্ৰী ডক্টৰ ৰণীশ পেগু ডাঙৰীয়াৰ 5 ছেপ্টেম্বৰৰ ভিতৰতে ওলাব ফলাফল। আজি জনতা ভৱনত শিক্ষামন্ত্ৰী সেৱা উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ স্বাস্থ্য বিভাগৰ বিষয়ববীৰ সৈতে আলোচনাত মিলিত হয়। উক্ত আলোচনাত আছু, নিখিল বড়ো ছাত্ৰ সন্থা, বড়ো সাহিত্য সভা আৰু অসম সাহিত্য সভাই অংশগ্ৰহণ কৰে। এই বৈঠকত 3খন প্ৰশ্ন কাকতৰ পৰীক্ষা 3 দিনৰ ভিতৰত অনুষ্ঠিত কৰাৰ পোষকতা কৰে সকলো সংগঠনে। ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক বৰ্ষ নষ্ট নকৰাকৈ কোভিড প্ৰট'কল মানি পৰীক্ষা অনুষ্ঠিত কৰাৰ পোষকতা কৰে আছু বা সদৌ অসম ছাত্ৰ সন্থাই।